নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি আমি এবাৰ দেওবাৰ এখন ভিডিঅ' বনোৱা নহ'লে ইটো সিটো অসুবিধাৰ কাৰণে মোৰ কিবা এটা অসুবিধা বা মোৰ লগতে তেনেকৈ অসুবিধা ইয়া আৰু কামত ঘূৰি ফুৰিছে। ইটো অকল ইয়াৰ কামত বুলিয়ে নহয়, ৰঙৰ কামো কৰে আৰু মোৰ তেনেকৈ অসুবিধা হ'ল। কি অসুবিধা মই পাহৰিলোঁ বাৰু, কিবা এটা কাৰণত আহিব নোৱাৰিলোঁ। সোমবাৰ দিনাখনো পাৰিলোঁ, সোমবাৰ দিনাখন গান্ধী জয়ন্তীও আছিল যে সেইদিনাখনো পাৰিলোঁ, হ'লে স্কুল বন্ধ আছিল চবৰে, সেইদিনাখনো আহিব নোৱাৰিলোঁ। আৰু আজি আহিছোঁ বনাবলৈ। আজি মানে ইহঁতৰ স্কুল বন্ধ নহয় বাৰু, ইহঁতৰ ইয়া পৰীক্ষা শেষ হৈছে আৰু এতিয়া আজি নগ'ল বাৰু। আজি কালি শেষ হৈ গৈছে, কালি হৈ গৈছে ন পৰীক্ষা শেষ হৈছে। আজি স্কুল নগ'ল বাৰু, স্কুল বহিছে কিহে নগ'ল বাৰু। আৰু এতিয়া আমি পথাৰলৈ আহিছোঁ ধুনীয়াকৈ, আৰু এতিয়া বনাম আৰু ৰিলচ। চাই থাকক ভিডিঅ' ষ্টাৰ্ট। মোক মাৰিলি যে ষ্টাৰ্ট। সেইদিনাখনে যে আমি যে ঘুচি যে যিটো ৰিলচ বনাইছিলোঁ সেইটো আকৌ এবাৰ বনাইছোঁ আৰু সেইদিনাখন মানে হেৰিটো ভাল নহ'ল ইমান, আজি অকণ ভালদৰে বনাইছোঁ আৰু আজি আমাৰ কেমেৰামেন এইটো দেখুৱাইছোঁ অলপ আগত, আৰু সেইজন আমাৰ নতুন সদস্য বিক্ৰম দাস। ই আমাৰ বৰদলৈ তাৰ নাম বিক্ৰম দাস। কি ফটা কৰি আছে, আৰু এটা ৰিলচ বনাবলৈ আমি আৰম্ভ কৰিম আৰু যিকেইটা ক্লিপ বনালোঁ সেইকেইটা ক্লিপ আকৌ এবাৰ দিম, আৰু আগতে যিটো ৰিলচ বনাইছিলোঁ ঘুচিয়াই সেইটোও দিম, আকৌ এইটোও দিম, দুইটাই দি দিম। ষ্টাৰ্ট। ঐ চাই চিটি যাবি। ষ্টাৰ্ট নহ'লে কি কৰিবি? ষ্টাৰ্ট। এতিয়া আমাৰ ৰিলচ ভিডিঅ' বনাই কৰি হৈ গ'ল, আৰু এতিয়া আমি ঘৰলৈ ঘূৰা কৰিও যাম। এতিয়া বহুত দুপৰীয়া হ'ল, গা পাটো ধুবলৈ যাম, আৰু গা ধুই কৰি লৈ পেলাই তাৰপিছত মই এফালে যাবলগীয়া আছে, আমাৰ আইতাক লৈ যাব লাগে। আৰু এতিয়া ব'লক আমি ঘূৰা কৰি যাওঁ, আৰু আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ'টো চাই যদি নিশ্চয় ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।